এইটো কাৰোবাৰ মোবাইল পৰি আছে। কাৰ হয় নালাগে ভাই, নালাগে মোক, মই বেয়া পাম কিন্তু পইচা দিলে। না 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 নালাগে। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি ওলাইছোঁ মই মট' ব্লগিঙৰ টেষ্ট কৰিবৰ কাৰণে। চাওঁ কি হয় ছেটআপটো। মোবাইলতে কৰি আছোঁ বাৰু, মোবাইলতে কৰি আছোঁ, কি হয় জানো। অ' এটা বস্তু দেখি পালোঁ মই, এটা বস্তু দেখি পালোঁ নহয় মই। কাৰোবাৰ হৈ চাগে, এইটো কাৰোবাৰ মোবাইল পৰি আছে। কাৰ হয় মোবাইলটো? কি মোবাইল হয়? ভিভ' এমআই। মিছ কল হৈ আছে 4টামান। কাৰ মোবাইল হয়? কাক সোধোঁ, এইটোতো গমেই নাপাব। কাৰ মোবাইল হয় ভাই? মিছ কল হৈ আছে। অ' ভগৱান, মোবাইলখনে পৰি ভাঙিও গৈছে ভাই। কি হৈছে? কল চল আহিলে ৰিচিভ কৰি দি দিব লাগিব। ইমান টাইম হৈ গ'ল, মোবাইলটো কলো কৰা নাই। ইমান ৰ'দ দিছে, অ' ভগৱান কি হ'ব। 4টা মিছ কল হৈ আছে। 10-20 মিনিট পিছত মিছ কল মাৰিছে। এতিয়াতো মিছ কল মাৰক ভাই, কোনোবা কাৰ হয়। একো ফটো চটো প্ৰফাইল অহা নাই, লক হৈ আছে বস্তু। যে ভগৱান, কাৰোবাৰ হেল্প হৈ যাব, কোনোবাতো কল কৰ। এইফালে কাৰোবাৰ মোবাইল হেৰুৱা কথা ওলাইছে নেকি? মোবাইল হেৰুৱা কথা ওলাইছে নেকি এইফালে? মোবাইল পৰা অঁ, মই এটা মোবাইল পাইছোঁ মানে। তেতিয়ালৈকে 4টা মিছ কল মাৰিছে, কিন্তু মই পোৱালৈকে মিছ কল মৰা নাই। মিছ কল মাৰিলে মই ইয়াতে থাকোঁ, ঘূৰাই দিম ন। এতিয়া পৰি ভাঙিও গৈছে এইখন। ইমান ৰ'দ দিছে, মই কি কৰোঁ। হা, এই ছাঁত ৰখি যাব লাগিব ন। এতিয়া কোনোতো তেনেকুৱা কথা ওলোৱা নাই, তেতিয়াহ'লে এতিয়ালৈকে অহা নাই মানুহটো। আৰে ভাই মিছ কলটো মাৰ। কাৰ মোবাইল হয়? দৰকাৰ নাই নেকি? দৰকাৰ নাই যদি মই বেলেগক দি দিম। আৰে ভগৱান, মোক কিয় মানে বাৰে বাৰে ভগৱানৰ নাম ওলাই আছে? মোক ভয় লাগি আছে মানে, কোনোবা যদি চুৰ তুৰ কৈ দিব। কাৰণ পাইছোঁ না, তাৰ কাৰণে আজিকালি ভিডিঅ'টো বনাটো জৰুৰী। মই বহুত গৰম দি আছে, প্ৰথমতে মই ছাঁত গুচি যাওঁ। আৰে কমচে কম আধা ঘণ্টা হৈ গ'ল, এতিয়ালৈকে কল অহা নাই। মই গুচি যাওঁ নেকি? মই গুচি গ'লে মোবাইলটো দিবলৈ আকৌ ঘূৰি আহিব লাগিব। ফোনটো কৰিব লাগে না। ইমান দেৰি হৈ গ'ল, মোৰে আধা ঘণ্টা হৈ গ'ল। মোৰ বেলেগ কামো আছে, মই বেলেগ কামত ওলাইছিলোঁ। এনেই মট' ব্লগিং টেষ্ট কৰিম বুলি ওলাইছিলোঁ গাইজ, কিন্তু কি কৰিবি, মোবাইলটোত কিন্তু ভালেই আছে। কাৰোবাৰ পৰিছে, বাইকৰ পৰাই পৰিছে নে চাইকেলৰ পৰা পৰিছে চাওঁ। আৰে ভাই कोई तो फोन करो यार। कोई তো গাইজ ফাইনেলি ফোনটো আহিছে। আকাশ বুলি ল'ৰা মানুহৰ ফোন হয়, ৰিচিভ কৰি চাওঁ। হেল্ল', অঁ এইটো তোমাৰ মোবাইল নেকি? অঁ, মোবাইলটো ইয়াতে পৰি আছিলে নহয়। ক'ত আছে আপোনালোকে? অঁ, ক'ত আছে আপোনালোকে? অঁ, ময়ো হাইৱেতে আছোঁ। আপোনালোকে বিচাৰি আছে যদি আপুনি এই খাদাৰু মন্দিৰ ৰাস্তাটো চাইছে নহয়? অঁ, এই মন্দিৰটোৰ ওচৰত আহিলেই হ'ল। সোনকালে আহক ভাই, মোৰ অলপ দেৰি হৈ আছে, জল্দি আহক। অঁ, তো ফাইনেলি ফোন কৰিলে বাৰু, আহিলে ল'ৰাটোক দি দিম। কোন হয় চাই লওঁ। গাইজ ফোন কৰিও ইমান দেৰিলৈকে অহা নাই ল'ৰাটো, গৰম। তো গাইজ আৰু 2টা ল'ৰা আহি আছে চাগে, সিহঁতৰে হয়। সিহঁতেও বিচাৰি আছে। মই পিছফালৰ পকেটত সোমাই দিওঁ মোবাইলটো।
সিহঁতৰ হয়নে নাই চাব লাগিব, গম পাব লাগিব, সুধিব লাগিব। মোবাইল কি তোমালোকৰ নেকি? ক'ত পেলাইছিলে? কেনেকুৱা পৰিলে? মই মোবাইলটো পাইছোঁ। এইটো হয়নে নাই? হা, কাৰ নম্বৰৰ পৰা ফোন কৰিছিলে? আৰু এবাৰ ফোন কৰচোন, হয়নে নাই চেক কৰোঁ। কৰ, নহ'লে বেলেগৰো হ'ব পাৰে না। অঁ, এইটো আকাশ কাৰ নাম? ঠিকে আছে দিয়া, লোৱা। অলপ মোবাইলটো ভালকৈ ৰাখিবা। এটা মোবাইল কিনিবলৈ বহুত টান। এইটো আপোনাৰ মোবাইল ভাঙিও গৈছে ছাৰ। মোৰ নাম ৰিয়ান। একো নাই, দিয়ক, থেংক ইউ ক'ব নালাগে। কাৰোবাৰ এনেকুৱা বস্তু পালে ঘূৰাই দিবা আৰু হা, মানে ভাল কথা নহয়, বুজিছ? মানে বেলেগৰ বস্তু লোৱা ভাল কথা নহয়তো। এনেকুৱা বস্তু পালে যেতিয়া যি সৰু ডাঙৰ যি পায় ঘূৰাই দিবা, বুজিছা? এতিয়া তোমাৰতো মই ঘূৰাই দিলোঁ, এতিয়া তোমাক ভাল লাগিলে নাই? অঁ, তাকে তেনেকুৱা যদি তোমাৰ কেতিয়াবা, তুমিও যদি কাৰোবাক কেতিয়াবা পোৱা, তেনেকুৱা ঘূৰাই দিবা। মোবাইল কি আছে, কিনিবলৈ বেছি টকা নালাগে নহয়, কিন্তু কিছুমান বস্তু থাকে না পাৰ্চনেলি। দিয়া, একো নাই দিয়া, বহুত গৰম লাগি আছে, তো মই যাওঁ। নাই, পইচা নালাগে ভাই, পইচা নালাগে ভাই, পইচা এইটো মোৰ ফালৰ পৰা তুমিয়ে খাই ল'বা। নাই, মোক পইচা নালাগে ভাই, নালাগে মোক। মই বেয়া পাম কিন্তু পইচা দিলে। নালাগে। মই বেলেগ এটা কামত ওলাইছিলোঁ, ভাগ্য ভাল যে মই তোমাৰ মোবাইলটো চালোঁ। বেলেগে চালেতো লৈ গ'লে হয়। একো নাই দিয়া, এইটো তুমি খাই ল'বা, বুজিছা? এইটো তুমি খাই ল'বা, প্ৰব্লেম নাই, বুজিছা? হ'ব দে, ঠিক আছে, যাওঁ দে। লগ পাম ন? মোৰ ইউটিউব চেনেল আছে ৰিয়ান ব্লগ বুলি, ছাবস্ক্ৰাইব কৰি দিবা হা। বাছ ইমানটো কৰি দিলে মোৰ ভাল লাগিব হা। দে যাবা দে ভাইটি। ফাইনেলি মোবাইলটো ইহঁতক দি দিলোঁ। এতিয়া মই ওলাই যাওঁ আৰু। তো গাইছ, বেলেগ এটা ভিডিঅ'ত লগ পাম। সেইটো ভিডিঅ' বহুত লম্বা হৈ গ'ল। মই যোনটো কামৰ কাৰণে ওলাইছিলোঁ, সেইটো কাম কৰি আৰু উভতি আহিব লাগিব। চ'